ৰাইজ ফাইনেলি মই অন্নপ্ৰাশন এখন খাবলৈ ওলাইছোঁ মোক কেনেকুৱা লাগিছে বাৰু ক'বচোন কেনেকুৱা লাগিছে বাৰু ক'বচোন এই যে ছেটটো দেখিছে এইটো মই এওঁক একদম হাতে ভৰিয়ে ধৰি পেলাই প্লিজ কিনি দিয়া বুলি কৈছিলোঁ এওঁ দোকানখনত মোক কিনি দিছিলে একদম পিয়'ৰ হয় একদম পিয়'ৰ মণিপুৰী গল্ডৰ 150 টকা লৈছিলে তাৰপিছত ৰাইজ এই ব্লাউজটো যে এওঁ নোকোৱাকৈ মনে মনে দৰ্জীক মই চিলাবলৈ দিছিলোঁ সেইকাৰণে দৰ্জীয়ে মোক এশেকা দিলে ঠিকছে বেগটো আপোনালোকক দেখাবই নোৱাৰোঁ মানে ইমানেই ভালকৈ চিলাই দিলে মানে ভাবিছে আৰু কৈছে মানে দৰ্জী মানে এনেকৈ চিলাইছে গিৰিয়েৰক নোকোৱাকৈ দিছিলি নহয় পা এশেকা এনেকুৱা ধৰণে মানে মোক ব্লাউজটো চিলাই দিলে তাৰপিছত কাপোৰযোৰটো জানেই আপোনালোকে মাৰ পৰা আনিছিলোঁ পুৰণা কাপোৰ এযোৰ নতুন কাপোৰ এযোৰনো আৰু ক'ত আৰু মানে বুজিছেই নহয় সেইকাৰণে মানে এইযোৰকে ধুনীয়াকৈ অকণমান দহি অকণমান কৰি পেলাই নতুনকৈ পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে ক'ব দেই তাৰপিছত মই ক'লোঁ এইবাৰ তুমি মোক অকণমান কাপোৰযোৰৰ লগত মিলাই কিবা এটা আনি দিবা দেই এওঁ আনি দিলে জানে কি আনি দিলে গম পায় এইটো গিফ্টৰ পেকেট এটা এতিয়া এইটো লৈ পেলাই যেতিয়া মই অন্নপ্ৰাশনত এনেকৈ যাম চবেই মোকে ঘূৰি ঘূৰি চাব এনেকুৱা হাজবেণ্ড ৰাইজ কাকোৱে নিদিয়ক এনেকুৱা হাজবেণ্ড বোলে হেণ্ডবেগ এটা আনি দিছোঁ জুৱেলাৰী মেচিং কৰি আনি দিছোঁ হে তেতিয়াও বেলেগ কথা আনি দিছে কি চাওকচোন গিফ্টৰ পেকেটটো এইটোতো মই তাতেই দি থৈ গুচি আহিম মানে এনেকুৱানো কৰিব লাগেনে মোৰ লগত বাৰু যি নহওক দিয়ক ভাল লাগিছে নে ক'ব দেই